এগিলা কাম কৰা? কি হ'ল খুৰা? তহঁতৰ এটা কাৰোবাৰ বন্নি ধান বেচবা আছিল নেকি? আমাৰ বৰদেউতাহঁতৰে আছিল বেচবা। আছে? আছে, বেচে নেকি সুধ দেচোন যা। কোনফালে ঘৰ? দুৱাৰ মুখত একজোপা মস্ত ডাঙৰ কাজি আছে, সেইটোৱে ঘৰ যা তাহাঁতৰ। হয় নেকি? সুধ যা পাবা। আছে নে ঘৰত সি? ঘৰত থাকবা লাগে। দে মই যাওঁ দে। যা। শুনিয়া এই ভটি পেৰে বেল কুমাই আছা? অ' হৰকান্ত দেখো। ঐ আহ। এইটো তোৰহে ঘৰ নেকি? মই বেলেগৰ ঘৰ বুলি ভাবছিলোঁ। তেনেহ'লে আৰু বিহু ফাটাফাটি হ'ব দে এইবাৰ। বিহু কিয় ফাটাফাটি হয়? দে ক। মই এটা বস্তু বিচাৰি আছোঁ, তইতো দিবিয়ে, সেইকাৰণে ফাটাফাটি হ'ব বুলি কৈছোঁ। অ' কি বা লাগে তোক? মোৰ বা আৰু আছে নে নাই? আছে আছে, মই ৰাস্তাতে গম পাই আছোঁ। মোক বন্নি চাউল লাগব অলপ। ইটো বেটাই পইচা নিদব, এক বস্তু দিব নোৱাৰা, নাই বুলি কোৱাই ভাল। কি ভাবি আছা? কিবা এটা ভাবছো ৰ। হয় নেকি? তেনেহ'লে মোক অলপ চাউল দি লৈ যাওঁ, বিহু আহিল। চাউলটো দিব পৰা নাযাব। বন্নি ধান অলপমান কৰিছিলোঁ, এক ডবাল মাত্ৰ। তাকো গৰু ছাগালে খাই, এনে সেই 2 ডাঙেৰিমান কচে বটলে আনিছিলোঁ, সেইখিনি মোকেই লাগব। আৰু আমাৰ সদ ডেকা মাজ ডেকা আছে, সিহঁতকো দিব নালাগিল অলপ। মইতো ভাই চাউল দিব নোৱাৰিম। সেইগিলা দেখোন ধানৰ বস্তা। সেইগিলা নহয়, বেলেগ ধান, কিবা চাইনা বড়ো। হয় নেকি? সেই ধান দি পিঠা খাব পাৰিবি। নৰা। সেইগিলা সেই ধান। যাই থাকো নহ'লি। যাবি নেকি? উপায়তো নাই আৰু, এইবাৰ আৰু বিহু খাওঁ নহ'ব আৰু মোক। যা তেনেহ'লে হৰকান্ত। পইচা পাতিও নাই। সেইফালে দুই এঘৰ তাতে বিচাৰ কৰি আছো, পাব পাৰা। দেচোন বাৰু চাওঁ। যা যা। তোৰ তাতে নাপালোঁ আৰু বেলেগত ক'ত পাম আৰু। দাদা, কি আনিলি? ধান কি ধান? বন্নি ধান। ক'ৰ পৰা আনিলি? চেপ্টাৰ পায়। চেপ্টাৰ পাই? যাক যাক। বেটাই ধামাধুম ধান বেছি আছে, মই যে পইচা নিদিওঁ, সেইকাৰণে মোক নিদিলা। তোকো দি আছোঁ ৰ, পিঠা সাহন কৰিম ৰ, কচু পালি দি আছোঁ ৰ তোকো। আজি ঘূৰা শুনি আছা, মোক ধান নেদিলি ফিৰাই খাইছা, তোকো আজি পিঠা সাহন কৰিম ৰ। বাছা তোৰ এখন পিঠাও উঠবা নাদো, চব ভাঙি মাৰি তোৰ পিঠা। মছলা তোৰ দি আছোঁ ৰ চব আছা।
অৰুণত ঢেঁকী বৰুণত থোৰা একলা একলা খুন্দে কুমাৰৰ চাপ গুড়া তেনে থাক এটা এতিয়া খাবি ৰ আজি বাচ্চা খাবি ৰচোন মজা ইমান দেৰি কি ধুনীয়াকৈ পিঠাগিলা উঠি আছে ইখান আৰু কি হ'ল আৰে ইখান দেখোন ঘূৰা হৈ যাবাৰ হলে এইখান কি ধুনীয়া হ'ল ধেৎ তেৰিয়া চালা কি হলা পিঠা কেন উঠা হলা কোনোবা কিবা করলে নাকি ইখান নামে থৈ দিওঁ কাৰোবাক সধু ৰছো পিঠা কেন উঠা হল চানাৰ মায়া চানাৰ মা এটা বৰ ডাঙৰ কথা হলা কি ধুনীয়াকৈ পিঠা বনাই আছে 1 ঘণ্টামান পিঠা বনাইলো একখান পিঠাও ভাঙা নাছিল এতিয়া দেখোন 2-3 মান পিঠা বনালো এখানতো উঠাব নোৱাৰিলো জাপে খুৱাব নোৱাৰিলো ঘূৰাই থাকিল কি কাৰণ কিবা কৰলে কি জানি তাকেতো ইমান ধুনীয়াকৈ উঠি আছিল পিঠা নুঠা হল এটা কাম কৰি গেছোন কি টাৱাখান উল্টে দিকে উল্টে দিয়ে খালে তাপ দি গেছোন যিমান তাপ দে গুজুনি গৈছে আহিব যা মানুহটো কি কয় আহিব যা ৰ নহ'লে সেইটোৱে কৰো ৰ মূল্য মই বেটা তো হে যচোন যাও বাহিৰত যাও তই এইগিলা কাম কৰা কিয় কৰিলি তই যে মোক চাউল নিদিলি সেই ৰাগতে কৈছোঁ মই হৰকান্তু এইগিলা কাম একদম বেয়া কাম মোৰ তাতে যি কৰিলি এইগিলা কাম ভৱিষ্যতে কাৰো ঘৰত যাই নকৰবি আৰু এটা কথা আজি তই বুলিহে মই তোক খুদাই আহিলোঁ বেলেগ মানুহ হোৱা হ'লি তেৰা পিঠি মেৰা লাঠি কৰিলো হয় এনে খং উঠিছিল আপুনি যি হৈছে হৈছে দে আজি পৰা নকৰোঁ দে এইগিলা কাম আৰু ভৱিষ্যতে নকৰবি আৰু যা যাওঁ দে যা বা এইগিলা কাম কৰা থেংক ইউ গুড মৰ্ণিং নমস্কাৰ মই অসমবাসী ৰাইজলৈ আমি হৰকান্ত পৰিয়ালৰ তৰফৰ পৰা ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে আমি যে ভিডিঅ'টোত এই পিঠা ভঙা ডাইলগটো মাৰিছোঁ সেই ডাইলগটো যাতে কোনেও বেয়া কামত ব্যৱহাৰ নকৰে গতিকে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু আপুনিও কাকো নিশিকাব মই নাহলে কৈ থৈছো